নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো আলফাৰ বিৰুদ্ধে চলা যিকেইটা ডাঙৰ অপাৰেচন আছিলে অপাৰেচন বজৰং অপাৰেচন ৰাইনো আৰু অপাৰেচন অল ক্লিয়াৰ এই তিনিটা অপাৰেচনৰ বিষয়ে কিছু ডিটেইলছত সো বলক পুনে ভিডিঅটো আৰম্ভ কৰোঁ প্ৰথমতে হওক অপাৰেচন বজৰংলে আখিৰ দশকৰ শেষৰ ফাললৈ যেতিয়া আলফাৰ বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি হৈ গৈ আছে তেতিয়া 1990 চনৰ 28 নৱেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হ'ল হেতু কথা আপোনালোকে জানে আলফাক বেআইনী বুলি ঘোষণা কৰাৰ লগতে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হ'ল লগে লগে এজিপি চৰকাৰখন বাতিল কৰি অসমত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বলবৎ কৰা হ'ল হে আইনখনক আফস্পা বুলি কয় ইংলিছত তাৰ মানে সঁচা অৰ্থত ক'বলৈ গ'লে ইণ্ডিয়ান আৰ্মি অসমত যি মন যায় তাকে কৰিব পাৰিব গতিকে 28 নৱেম্বৰ দিনাখনে আৰ্মি অপাৰেচন চলাই উজনি অসমত আলফাৰ 6টা ঘাটি উচ্ছেদ কৰি 40 জন আলফাক বন্দী কৰিলে আসু আৰু এজিপিয়ে গোটেই সিস্টেমটোকে বিৰোধিতা কৰি 30 নৱেম্বৰ দিনাখন অসম বন্ধ দিছিলে কিন্তু তাৰ পিছৰ 24 ঘণ্টাত যিটো অভিযান চলিলে তাত আৰ্মিৰ এজন নিহত দুজন আহত হ'ল আকৌ আলফাৰো এজন নিহত আৰু তিনিজন আহত হ'ল এতিয়া চাব এই যে অপাৰেচনটো চলিছিলে ই সম্পূৰ্ণ ভাৰত চৰকাৰৰ পৰিকল্পনা আছিল তাৰ মানে অসম চৰকাৰ পুলিচ প্ৰশাসনক একোৱে জানিবলৈ দিয়া হোৱা নাছিল কাৰণটো কি জানেনে তেতিয়ালৈকে আলফা প্ৰতিজন অসমীয়াৰ একদম হিয়াৰ আমঠু আছিল কেতিয়াও কোনো কথাতে এজিপিয়ে হওক বা আসুৱে হওক আনকি অসম পুলিচেও আলফাৰ লগত একোৱে বিৰোধিতা কৰা নাছিল গতিকে আৰ্মিৰ যদি কিবা অপাৰেচন হ'ব লগা হয় নহয় আলফা আগতীয়াকৈ খবৰ পাই যায় গতিকে এই অপাৰেচনটো আছিল এটা একদম সিক্ৰেট মিছন মেজৰ অজয় সিং আছিল ইয়াৰ নেতৃত্বত আৰু তেওঁলোকে মাত্ৰ 10 দিনত 30,000 আৰ্মি গোটাই লৈ 26 নৱেম্বৰ সন্ধিয়া সকলো ৰেডি মানে 28 নৱেম্বৰ আবেলিৰ পৰা অসমলৈ আৰ্মি পুৰা হুট বৈছে আনকি ভাৰতীয় সেনাৰ হেলিকপ্টাৰ পৰ্যন্ত ব্যৱহাৰ হৈছে ভাবিছো একদম ডাঙৰ এটা প্ৰকাণ্ড মিছন মানে অসমত এইবোৰ কাম ইমান গোপনে কৰা হৈছিল যে এজিপি চৰকাৰখন ভংগ কৰা হৈছে পিছদিনাখন আৰু আগদিনা স্বয়ং প্ৰফুল্ল মহন্তই প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ লগত কথা পাতি আছে আৰু কথা পাতি থাকোতে একো মানে অনুমানেই কৰিব নোৱাৰিলে যে তেওঁলোকৰ চৰকাৰখন পিছদিনাখনে বাতিল কৰা হ'ব এনিৱে 29 নৱেম্বৰ ৰাতিপুৱাৰ পৰা অসমত গাঁৱে গাঁৱে আৰ্মি সোমাই গ'ল অসমৰ মানুহ একদম অবাক কেতিয়াও কোনো মানে এনেকৈ আৰ্মি দেখাই নাই অসমৰ মানুহে তাৰ পিছৰ সন্তাসৰ কাহিনীবোৰটো আপোনালোকে সবেই জানে অসমত কি গতি হৈছিল আৰ্মিয়ে অসমৰ মানুহক কি গতি কৰিছিল আসলতে আলফাক আশ্ৰয় দিলে বা হেল্প কৰিলে কি পৰিণতি হ'ব পাৰে তাকে বুজাবলৈ এইবোৰ একদম পূৰ্ব পৰিকল্পিত নাটক আছিল আসলতে বাৰু যে কি নহওক এই অপাৰেচনৰ আটাইতকৈ বিখ্যাত ঘটনাটো হ'ল লক্ষীপথাৰত সেনা অভিযান লক্ষীপথাৰ ডিব্ৰুগড় টাউনৰ পৰা বেছি দূৰত নহয় তাত অভিযান চলাই আৰ্মিয়ে কিন্তু বৰ বেছি একো নাপালে অকল কিছুমান অস্ত্ৰ কিতাপ পত্ৰ বা আচবাব পত্ৰ এইবিলাকহে পালে কিন্তু তাতে এটা গণকবৰ আছিল 15 জন মানুহক মাৰি তাতে পুতি থোৱা আছিল এই 15 জন মানুহ হেনো আলফাই বিভিন্ন সময়ত অপহৰণ কৰি নিয়া মানুহ আছিল গতিকে এই ঘটনাটোৱে আলফাৰ পূৰ্বৰ সুনামত এটা সাংঘাতিক ধৰণৰ এটা কলংকৰ কালিমা হানিলে বাৰু তাৰপিছত লক্ষীপথাৰৰ ওচৰৰে চৰাইপুং বুলি এটুকুৰা জেগা আছে তাতে প্ৰথমবাৰৰ কাৰণে মুখামুখি সংঘৰ্ষ লাগিলে আলফা আৰু আৰ্মিৰ তাত 3জন আলফা নিহত হ'ল আৰু লগতে 5জন গুলিবিদ্ধ হ'ল এনেদৰে চলি থাকিল হত্যা সংঘৰ্ষ আৰু গ্ৰেপ্তাৰৰ দীঘলীয়া এটা কাহিনী 1991 চনৰ 30 জানুৱাৰী পৰ্যন্ত চলি থাকিলে অপাৰেচন এই অপাৰেচনত মুঠতে 11,021 জন আলফাক বন্দী কৰা হ'ল কিন্তু এতিয়া কথা হ'ল আলফাৰ মূল মানুহ দুজন তেতিয়া ক'ত আছিলে তেওঁলোক ক'ত আছিলে জানেনে পৰেশ বৰুৱা আৰু প্ৰচাৰ সচিব সুনীল নাথ বোলা যিজন আছিলে তেওঁলোক ব্যস্ত আছিলে সাধাৰণ মানুহক প্ৰতিবাদ কৰিবলৈ ওচৰটোৱাৰ ইফালে আকৌ অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া তেতিয়া পলায়ন কৰিছিলে বাংলাদেশলৈ এয়া হ'ল আলফাৰ বিৰুদ্ধে প্ৰথমটো ডাঙৰ অভিযান অপাৰেচন বজৰঙৰ কাহিনী এতিয়া হওক অপাৰেচন ৰাইনলে আপোনালোকে ইতিমধ্যে গম পাইছে যে অপাৰেচন বজৰঙৰ সময়ত আলফাৰ বহুখিনি সদস্য গ্ৰেপ্তাৰ হৈ গ'ল এই গ্ৰেপ্তাৰ হোৱা সদস্যসকলক মুকলি কৰি আনিবলৈ আলফাই বেলেগ এটা ব্যৱস্থা হাতত ল'লে তেওঁলোকে কি কৰিলে অসমৰ বিভিন্ন স্থানৰ পৰা 7জন মানুহক অপহৰণ কৰি তেওঁলোকক পণবন্দী হিচাপে ব্যৱহাৰ কৰিলে মানে যদিহে আলফাৰ সদস্যসকলক মুকলি কৰি দিয়া হয় তেতিয়াহে এই 7জন মানুহক আলফাই মুকলি কৰি দিব হেতু 1991 চনৰ 15 ছেপ্টেম্বৰৰ কথা হেতু সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া কি কৰিলে কেন্দ্ৰীয় চৰকাৰক আবেদন জনালে যে উজনি অসমত আলফাৰ বিৰুদ্ধে সেনাৰ আকৌ অভিযান চলাব লাগে কেন্দ্ৰীয় চৰকাৰ ৰৈ নাথাকিলে লগে লগে অসমলৈ সেনা পঠিয়াই দিলে আৰু লগে লগে সন্তাসৰ এটা নতুন কাহিনী আৰম্ভ হ'ল এই অভিযানটো চলিছিল প্ৰায় 4 মাহ আৰু আগতকৈও বেছি 2875 জন আলফাক এবাৰ বন্দী কৰা হ'ল মৃত্যু হ'ল বহুকেইজনৰ তাৰ মাজত মেঘ ফুকন অনিৰ্বাণ হাজৰিকা এখেতলোক আছিলে ডাঙৰ নেতা আলফাৰ তেওঁলোকৰ মৃত্যুৰ পিছতে 237 জন আলফাই আত্মসমৰ্পণ কৰিলে আৰু 16 ডিচেম্বৰ দিনাখন পণবন্দী কেইজনক আলফাই মুকলি কৰি দিবলৈ বাধ্য হ'ল 17 ডিচেম্বৰ দিনাখন আলফাৰ ফালৰ পৰা যুদ্ধ বিৰতি ঘোষণা কৰি দিলে মানে আৰ্মিৰ বিৰুদ্ধে তেওঁলোকে আৰু যুদ্ধ নকৰে আৰু তেওঁলোকে আলোচনাৰ মাধ্যমেৰে অসমৰ স্বাধিকাৰ বিচৰাত লাগিলে মানে তেতিয়াৰ পৰা আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বুলি ক'ব পাৰি কিন্তু 21 ডিচেম্বৰ দিনাখন আলফাৰ উপসভাপতি প্ৰদীপ গগৈ গ্ৰেপ্তাৰ হৈ গ'ল আকৌ 31 ডিচেম্বৰ দিনাখন শেষ নিশা হীৰকজ্যোতি মহন্ত নিহত হ'ল গুৱাহাটীত হীৰকজ্যোতি মহন্ত আলফাৰ বহুত ডাঙৰ লিডাৰ আছিলে তেওঁৰ মৃত্যুৰ পাছত এইটো অপাৰেচনত আৰু বিশেষ ডাঙৰ ঘটনা ঘটা নাই অৰ্থাৎ ক'বলৈ গ'লে অপাৰেচন ৰাইনো ইমানতে সমাপ্ত হ'ল
কিন্তু অপাৰেশ্যন ৰাইনৰ আটাইতকৈ ডাঙৰ কুপ্ৰভাৱটো হ'ল এইটোৱে যে অসমৰ সাধাৰণ মানুহৰ মনত আলফাৰ প্ৰতি যিটো আস্থা আছিলে সেই আস্থাটো লাহে লাহে নোহোৱা হৈ পৰিলে তাৰমানে আৰ্মিয়ে সাধাৰণ মানুহক অত্যাচাৰ কৰিবলৈ এইকাৰণে সুবিধা পাইছে কাৰণ অসমত আলফা আছে চ' অপাৰেশ্যন ৰাইনৰ কাহিনী ইমানে এতিয়া হওক শেষৰটো অপাৰেশ্যন মানে অপাৰেশ্যন অল ক্লিয়াৰলৈ এটা কথা আগতীয়াকৈ কৈ দিওঁ যে আগৰ দুটা অপাৰেশ্যন চলাইছিলে ভাৰত চৰকাৰে বা ভাৰতৰ প্ৰশাসনে কিন্তু অপাৰেশ্যন অল ক্লিয়াৰটো চলাইছিলে ভাৰত চৰকাৰে নহয় সেইটো চলাইছিলে ভূটানৰ চৰকাৰে বা ভূটানৰ প্ৰশাসনে অলৰেডি দুটা অপাৰেশ্যনত আলফাৰ অৱস্থা অসমত একেবাৰে কাহিল হৈ গ'ল গতিকে তেওঁলোকে 1994 চন মানৰ পৰা ভূটানৰ ফালে যাবলৈ আৰম্ভ কৰি দিলে মানে আলফাৰ কেম্পবিলাক চব ভূটানত প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰি দিলে আৰু ভূটানত আলফা আৰু NDFBৰ প্ৰায় 30টামান কেম্প আছিলে সাধাৰণতে আপোনালোকে জানে যে ভূটানৰ মানুহবিলাক খুব শান্তিপ্ৰিয় ভূটানৰ মানুহে যুদ্ধ বৰ বেয়া পায় গতিকে ভূটানৰ ৰজাই বাৰে বাৰে কৈ আছে যে আমাৰ দেশখন আপোনালোকে এৰি দিয়ক ইয়াত আপোনালোকে সন্ত্ৰাসৰ বীজ নিহিচিব যিহেতু আমি খুব শান্তিপ্ৰিয় মানুহ কিন্তু আলফাই কথাবোৰ একানে সোমোৱাইছে আৰু একানে উলিয়াই আছে তেওঁলোকে বিশ্বাস কৰা নাই কেতিয়াও যে ভূটানৰ চৰকাৰ বা ভূটানৰ প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে কেতিয়াবা অপাৰেশ্যন চলাব পাৰে চ' আলফাৰ লগত কৰা আলোচনাই যেতিয়া কোনো ধৰণৰ ফল নধৰিলে তেতিয়া 2003 চনৰ 14 জুলাই দিনাখন ভূটানৰ চৰকাৰে আলফাৰ বিৰুদ্ধে অভিযান চলাব বুলি একেবাৰে সিদ্ধান্তটো লৈ পেলালে গতিকে ভাবিছোঁ 1994 চনৰ পৰা 2003 চনলৈকে 9-10 বছৰ সময় দিছে আলফাক কিন্তু আলফাই কথাবোৰ নুশুনাৰ কাৰণে 15 ডিচেম্বৰ 2003 চনত আলফাৰ বিৰুদ্ধে অভিযানটো চলাব লগা হ'ল প্ৰথমতে ভূটানত ফুকটাং বুলি যিডোখৰ জেগা আছে তাতে আলফাৰ মুখ্য কাৰ্যালয় আছিলে সেই কাৰ্যালয়টো দখল কৰা হ'ল আৰু 90 জনক সাৰেণ্ডাৰ কৰিবলৈ বাধ্য কৰোৱা হ'ল আৰু বাকীসকল আলফা সেইফালৰ পৰা পলাবলৈ আৰম্ভ কৰিলে ভাৰতৰ ফালে এইফালে ভাৰতে আকৌ পিছদিনাখন গম পাই কি কৰিলে এইফালৰ পৰা সেনা পঠিয়াই দিলে ইফালৰ পৰা ভূটানৰখিনি আহিলে এইফালৰ পৰা ভাৰতৰখিনি গ'ল মাজতে হেঁচা মাৰি ধৰিলে আৰু এই অপাৰেশ্যনটোত আলফাৰ মুঠ 120 জন আলফাৰ সদস্য মৃত্যু হ'ল গতিকে মৃত্যুৰ সংখ্যাটো চাই আৰু দুখন দেশৰ পৰা দুইফালৰ পৰা হেঁচা মাৰি ধৰা অপাৰেশ্যনটো চাই এইটো অপাৰেশ্যনকে আটাইতকৈ আলফাৰ বিৰুদ্ধে চলা ভয়ংকৰ অপাৰেশ্যন বুলি ক'ব লাগিব এই অপাৰেশ্যনটোত আলফাৰ 30টা কেম্পেই ধ্বংস কৰি দিয়া হ'ল জ্যেষ্ঠ নেতা ভীমকান্ত বুঢ়াগোহাঁইও গ্ৰেপ্তাৰ হ'ল কিন্তু আলফাৰ শীৰ্ষ নেতাসকল এইটো অপাৰেশ্যনত বাচি গ'ল গ্ৰেপ্তাৰো নহ'ল নমৰিলেও কিয় জানেনে কাৰণ সেইটো সময়ত একেবাৰে শীৰ্ষ নেতাসকল কিন্তু ভূটানত নাছিলে অলৰেডি মই কৈছোঁ তেওঁলোক গৈছিলে বাংলাদেশলৈহে পলাই গতিকে যদিও এইটো এটা অতি ভয়ংকৰ অপাৰেশ্যন আছিলে আলফাৰ বিৰুদ্ধে তথাপিও কিন্তু শীৰ্ষ নেতাসকল বাচি গ'ল এয়া আছিলে অপাৰেশ্যন অল ক্লিয়াৰৰ কাহিনী চ' ইমানে আছিলে আজিৰ ভিডিঅ'টো আলফাৰ বিৰুদ্ধে চলা ডাঙৰ অপাৰেশ্যন কেইটাৰ বিষয়ে মোৰ ফালৰ পৰা যি জানো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আজিলৈ ইমানেই বাই বাই